थांनाय जाथायाव भुगिनांनाय बिथांमोनखौ राङारि अनसुंथाइ होनाय जागोन आं बिथांमोनखौ जौगाहोनो खावलायबाय ভূমপাত হৈ যোৱা সমস্যাৰ যিসকলে সন্মুখীন হ'বলগীয়া হৈছিলে তেখেতসকলক চৰকাৰৰ ফালৰ পৰা 1 লাখ টকা সাহায্য প্ৰদান কৰা হ'ব মই অনুৰোধ জনাইছোঁ আমাৰ মুখ্য অতিথি ছাৰ যাতে ডেমি চেক 1 লাখ টকাৰ ডেমি চেক প্ৰদান কৰে এতিয়া মই নিজৰ বহুমূলীয়া ভাষণ ৰাজ্যৰ ওচৰত দাঙি ধৰিবলৈ আমাৰ মুখ্য অতিথি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছোঁ ধন্যবাদ সকলোৰে খবৰ ভাল নে বেয়া তেন্তে মোৰ লগত একেলগে কম ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী উদ্ধাৱ গৌৰা ব্ৰহ্ম ডাঙৰীয়া বিটিআৰৰ CEM प्रमोद बड़ो डांगरिया सांसद जयंत बसुमतारी डांगरिया रामगौड़ा नार्जारी डांगरिया बीटीआर डेपुटी CM गोविंद बसुमतारी डांगरिया BTCL अध्यक्ष कातिराम बड़ो डांगरिया सम्मानीय विधायक लरेंस इस्लारी डांगरिया जीरन बसुमतारी डांगरिया निर्मल ब्रह्म डांगरिया अजय रय डांगरिया भूपेन बड़ो डांगरिया जलेन रयमारी डांगरिया बीटीआर EM सकल MCLA सकल उपस्थित राइज आईमात्री सकल और युवक युवती बंधु बान्धवी सकल ऐतिहासिक बड़ो शांति चुक्तिर ৫ম बर्षपूर्ति আজিৰ এই গৌৰৱময় দিনটো কোকৰাঝাৰৰ গ্ৰীণফিল্ডত আয়োজিত এই বিশাল জনসভাত উপস্থিত বিটিআৰবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আজিৰ এই পৰম পবিত্ৰময় দিনটোত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ এই দিনটোতে বড়ো জাতিৰ অন্যতম পথিকৃৎ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল বড়োফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ হৈছিল আৰু বড়ো ভূমিয়ে স্বায়ত্ত শাসনৰ দিশে ধাৱমান হৈছিল ভাৰত ৰাষ্ট্ৰৰ অখণ্ডতাত পূৰ্ণ বিশ্বাসী এইগৰাকী যুৱজয়ী নেতাৰ স্মৃতি যুগমীয়া কৰিবলৈ আমাৰ চৰকাৰে প্ৰতি বছৰে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপজা দিনটো অৰ্থাৎ 31 মাৰ্চ তাৰিখটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 2টা বছৰে এই দিৱসটো পালন কৰি আহিছে যি দুগৰাকী অক্লান্ত কৰ্মযোগী নেতাৰ মহান প্ৰয়াসত বড়োভূমিত শান্তিৰ নতুন যুগৰ সূচনা হ'ল তেনে এগৰাকী আমাৰ সকলোৰে মাৰ্গদৰ্শক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আজিৰ এই দিনটোত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ যোৱা কেইদিনমান আগতে নতুন দিল্লীত অনুষ্ঠিত বড়ো মহোৎসৱত যোগদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বড়ো শান্তি চুক্তিৰ ৰূপায়ণৰ প্ৰতি তেখেতৰ দৃঢ় সংকল্পৰ কথা ঘোষণা কৰিছিল বড়ো
বৰভূমিৰ ৰাইজৰ প্ৰতি তেওঁ আগবঢ়োৱা বক্তব্যই সকলোৰে মন আকৰ্ষণ কৰিছিল। মই আজি বিটিআৰ শান্তি চুক্তিৰ ৫ম বাৰ্ষিকীৰ এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৩ দশকৰ অশান্তিক আঁতৰাই বৰভূমিত শান্তিৰ গংগা নমায়নত আটাইতকৈ যিজন ব্যক্তিয়ে কাম কৰিছিল ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। আজিৰ এই দিনটোত মই কৃতজ্ঞ অসমবাসীৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আজি এই দিনটোত মই নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু বড়োলেণ্ডৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতৰ শান্তি চুক্তিৰ বাবে লোৱা ভূমিকাৰ বাবে আকৌ এবাৰ মই অভিনন্দন জনাইছোঁ। NDFBৰ কৰ্মকৰ্তাসকলকো আজিৰ এই দিনটোত মই মোৰ হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ। যোৱা 5টা বছৰে বড়োলেণ্ডত বিৰাজ কৰা শান্তিৰ সুযোগ লৈ আমি ইতিমধ্যে বড়ো অঞ্চলৰ বড়োলেণ্ড অঞ্চলৰ সমগ্ৰ জাতি উপজাতিৰ মাজত শান্তিৰ এক নতুন সমন্বয় আৰু শান্তিৰ এক নতুন অধ্যায় নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। যি বড়োলেণ্ডত এদিন বন্দুকৰ শব্দই ৰাতিপুৱাৰ সংকেত দিছিল, সেই বড়োলেণ্ডত এতিয়া শান্তিৰ কপৌ জুৰি সকলোতে বিদ্যমান। মই বৰভূমিৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাম, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাম আৰু বৰভূমিৰ শান্তি আৰু প্ৰগতিৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাম। আজি বড়ো চুক্তিৰ ৫ম দিৱসৰ এই মহান দিনটোতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱনৰো নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছোঁ। আজি এই দিনটোতে বড়োলেণ্ড চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলৰ আৱাসৰ বাবে নিৰ্মাণ কৰা 2টা প্ৰকল্পৰে আজি আমি শুভ উদ্বোধন কৰিছোঁ। মই পুনৰ এবাৰ বিটিআৰৰ লগত জড়িত আটাইকে পুনৰ এবাৰ মই মোৰ অভিনন্দন জনাইছোঁ। বড়োসকলৰ এক সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনে আমাৰ ইতিহাসক গৰিমামণ্ডিত কৰি ৰাখিছে। কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু পিছলৈ অসম নামেৰে জনাজাত এই ঐতিহাসিক ভূখণ্ড বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাই আছে। মই অত্যন্ত আনন্দৰ সৈতে ক'ব খোজো যে এই মহান বড়োভূমিতে অহা 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশনো আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো 1993 চনৰ 23 ফেব্ৰুৱাৰীত প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। দ্বিতীয়খন বড়ো চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। 2020 চনৰ 27 জানুৱাৰীত তৃতীয়খন বড়ো শান্তি চুক্তিয়ে আমাৰ এই অঞ্চললৈ শান্তিৰ এক নতুন গংগা নমাই আনিবলৈ সক্ষম হ'ল। আজি বড়ো ভাষা সংস্কৃতিয়ে নতুন দিনৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানতে যোৱা 25 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা
পৰিয়াললৈও মই অভিনন্দন জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ৩টা বছৰত বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে হাতত হাত ধৰি আমি এটাৰ পিছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছো। পথৰ উন্নয়নে হওক, বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষাৰ স্বীকৃতি দিয়াকে হওক, NDAP কেডাৰসকলক পুনৰ সংস্থাপনৰ কাম কৰাকে হওক বা বিটিআৰক শক্তিশালী কৰাকে হওক, আমি প্ৰতিটো দিনেই বড়োভূমিৰ শান্তিৰ বাবে কাম কৰিছো। বিটিআৰ চুক্তিৰ আলম লৈ ইতিমধ্যে কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ কেইবাখনো গাঁও আমি বিটিআৰক অন্তৰ্ভুক্তি কৰিব পাৰিছো। অনাগত দিনত আৰু কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আৰু কেইবাখনো গাঁও আমি বিটিআৰক অন্তৰ্ভুক্ত কৰাৰ বাবে আমাৰ পৰিকল্পনাও সম্পূৰ্ণ কৰিছো। ইয়াৰ লগে লগে এই সময়ছোৱাৰ ভিতৰতে বড়োলেণ্ডৰ বাহিৰত বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰো আমি গঠন কৰিবলৈ সক্ষম হৈছো। বড়ো চুক্তি অনুসৰি ৪,২০৩ জন আমাৰ NDAPৰ কেডাৰক আমি পুনৰ সংস্থাপন দিব পাৰিছো। ৬৩২ গৰাকী শ্বহীদক আমি আৰ্থিক সাহায্য দিব পাৰিছো। ৬০খন শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ গাঁৱত আমি বিটিআৰক অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছো। ইয়াৰ উপৰিও বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড হেপিনেছ মিছনৰ জৰিয়তে বড়োলেণ্ডত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মাজত শান্তি, সমন্বয় আৰু হেপিনেছ সৃষ্টি কৰাৰ বাবে বিভিন্ন ধৰণৰ কাম হাতত লোৱা হৈছে। বড়োলেণ্ডত বাস কৰা ২৬টা জনগোষ্ঠীৰ বাবে কমিউনিটি ভিজন ডকুমেণ্ট নিৰ্মাণ কৰি এই জনগোষ্ঠীসকলৰ সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়োডাঙৰীয়াই লোৱা নেতৃত্বই আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে আমি বিটিআৰৰ 10খন কলেজৰ 259টা শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰিও আমি প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এইবাৰৰ বিধানসভাৰ অধিৱেশনতে আমি বড়োলেণ্ডৰ বাকী থকা মহাবিদ্যালয়, বিদ্যালয় যিসমূহ 2006 চনৰ আশে-পাশে স্থাপিত হৈছিল, সেই সকলোবোৰকে প্ৰাদেশিক কৰিবলৈ আমি ব্যৱস্থা হাতত ল'ম। সেই বিষয়েও আজি মই আপোনালোকৰ সন্মুখত ঘোষণা কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছো। ইয়াৰ উপৰিও বিটিআৰৰ নেতৃত্বত যোৱা সময়ছোৱাত বড়ো ৰাইজৰ 21টা পৰম্পৰাগত আৰু সাংস্কৃতিক সামগ্ৰীয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। বড়োসকলৰ চহকী ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা জোঠা, গংগনা, গামছা, চিফুন, চেৰজা, খালদি, খাম, গংগাবিজিয়া, থৰকা, কেৰালাপিনি, জুমৰা, দখনা, এৰিচিল, গঠাক, গঠবি, অগুলা, নাৰ্জি, নাফাম, জৌগিচি, জৌগ্ৰাম, জৌবিন্দি আৰু আৰণাই জিঅ'টেগ লাভ কৰিবলৈ সক্ষম হ'ল, যাৰ জৰিয়তে আজি বড়োসকলৰ নিজৰ পৰম্পৰাগত আৰু সাংস্কৃতিক ঐতিহ্য কাললৈ
ৰক্ষা কৰিবলৈ বিটিআৰে সক্ষমতা লাভ কৰিলে। বড়োলেণ্ডৰ ৰাইজৰ আজি আমাৰ ভূমিৰ অধিকাৰ সকলো জনগোষ্ঠীৰ লোককে ভূমিৰ অধিকাৰ দিবলৈ মিছন বৈষ্ণৱীৰ জৰিয়তে যি ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাই আমাৰ সকলোৰে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব। অহা বছৰত আমি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, অহা কেইদিনমানৰ ভিতৰতে কোকৰাঝাৰৰ চাই ষ্টেডিয়ামখন 125 কোটি টকা ব্যয় কৰি আমি এখন সুন্দৰ ষ্টেডিয়ামলৈ নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে বিটিআৰ চৰকাৰে বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় নলেজ ফেষ্টিভেল, কোকৰাঝাৰ লিগ ফেষ্ট, চতুৰ্থ এছিয়ান খো-খো চেম্পিয়নশ্বিপ, ইণ্ডিয়ান ছুপাৰ প্ৰিমিয়াৰ লীগ, ডুৰাণ্ড কাপ, সন্তোষ ট্ৰফী আৰু মহিলা আই লীগৰ খেল অনুষ্ঠিত কৰি বড়োলেণ্ডত ক্ৰীড়াৰ মানচিত্ৰ স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। মই বিটিআৰৰ এই প্ৰগতিৰ বাবে মই পুনৰ এবাৰ বিটিআৰ চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিটিআৰ চৰকাৰৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও বিটিআৰৰ কল্যাণৰ বাবে বাৰে বাৰে আমাৰ আৰ্থিক সফলতাৰ ভিত্তিত আমি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছো। বড়োলেণ্ড চৰকাৰক এতিয়ালৈকে দুবাৰকৈ গুডউইল মিছন দি 1000 কোটি টকাৰ আমি ৰাস্তা ঘাট বনাবলৈ সক্ষম হৈছো। কেইবাটাও আঁচনি অসম মালাৰ জৰিয়তে আমি গ্ৰহণ কৰি বড়োলেণ্ডৰ পথ সংযোগ ব্যৱস্থা আমি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো। বড়োলেণ্ডক বাগানিয়াৰ ওপৰত দলং নিৰ্মাণৰ দৰে ডাঙৰ ডাঙৰ আঁচনি গ্ৰহণ কৰি আমি এই অঞ্চলটোলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছো। আজি আমাৰ যিখন বড়োলেণ্ডত এখনো ইউনিভাৰ্চিটি নাছিল, তাত আজি আমাৰ দুখনকৈ বিশ্ববিদ্যালয় আৰু ওদালগুৰিতো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এখন মেডিকেল কলেজ নাছিল, এতিয়া কোকৰাঝাৰ আৰু তামুলপুৰত দুখনকৈ মেডিকেল কলেজ আৰু এই বছৰত দুটাকৈ গুডউইল মিছন 500 কোটি টকাৰ দুটাকৈ গুডউইল মিছন দিয়াৰ পিছত এই বছৰ পুনৰ 400 কোটি টকা আমি বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ বড়োলেণ্ডত 6000 কিলোমিটাৰ ৰাস্তা আমি সম্পূৰ্ণকৈ বনাব লাগে। 2000 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকী 4000 ৰাস্তাৰো আমি নিৰ্মাণৰ কাম পৰ্যায়ক্ৰমে হাতত লৈ তাক আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, চিৰাঙৰ সমীপত ভূটানৰ গেলেফুত ভূটান চৰকাৰে গেলেফুক এখন ডাঙৰ মহানগৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। গেলেফুক মাইণ্ডফুলনেছ চিটি, এই মাইণ্ডফুলনেছ চিটি গেলেফুক নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ চিৰাঙৰ গোটেই পৰিৱেশটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব। গেলেফুক মাইণ্ডফুলনেছ চিটি আমিও তাতে উপকৃত হ'ব পাৰোঁ। তাৰ বাবে গুৱাহাটীৰ পৰা চিৰাঙৰ মাজেদি আমি গেলেফুলৈ এটা নতুন ৰেল লাইন বনাবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ ফলত চিৰাং আৰু গুৱাহাটীৰ মাজত দূৰত্ব ৰেলেদি মাত্ৰ 2 ঘণ্টা সময়ৰ ভিতৰত আমি চিৰাঙৰ পৰা
গুৱাহাটীত গৈ উপস্থিত হ'ব পাৰিম বন্দে ভাৰতৰ দৰে ট্ৰেইনৰ জৰিয়তে আমি চিৰাং আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব একেবাৰে কমাই পেলাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অহা 25 তাৰিখে এডভান্টেজ আছাম সামিটৰ সময়ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ জৰিয়তে গুৱাহাটীৰ পৰা চিৰাং আৰু চিৰাঙৰ পৰা গেলেফুলৈ আমি যি নতুন ৰেল লাইন বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ বিষয়েও বিডিআৰৰ ৰাইজে যথেষ্ট বাতৰি পাবলৈ সক্ষম হ'ব ইয়াৰ লগতে মই আপোনালোকক জনাব বিচাৰিছো যে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰ দায়বদ্ধ ইতিমধ্যে সংবিধানৰ 125খন সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আৰু বিডিআৰ চুক্তি আমি সম্পূৰ্ণ ৰূপায়ণ কৰিবলৈ সংবিধানৰ 125খন সংশোধনী অনাৰ ৰাস্তা ইতিমধ্যে সকলো বাধা আঁতৰাই আমি এক লক্ষ্যত উপনীত হ'ব পাৰিছো অহা কম দিনৰ ভিতৰতে বিডিআৰৰ ৰাইজে এই সংবিধান সংশোধনীৰ বিষয়েও অৱগত হ'ব পাৰিব মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ বিডিআৰ শান্তি চুক্তিৰ পিছত আমি অসমৰ পৰিৱৰ্তনৰ লগে লগে বিডিআৰৰ পৰিৱৰ্তনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ আমি সক্ষম হলো এতিয়া বড়োলেণ্ডত কোনোৱে বোমাৰ কথা চিন্তা কৰিব নালাগে বন্দুকৰ কথা চিন্তা কৰিব নালাগে এতিয়া বিডিআৰত ৰাস্তা ঘাটৰ কথা চিন্তা হয় কলেজৰ কথা চিন্তা হয় ইউনিভাৰ্চিটিৰ কথা চিন্তা হয় বন্দুকৰ পৰা কলমলৈ বন্দুক আছিল এতিয়া বন্দুকৰ পৰিৱৰ্তে বিডিআৰত লিড ফেষ্টিভেল হৈছে কলমৰ আন্দোলন হৈছে জ্ঞানৰ আন্দোলন হৈছে প্ৰজ্ঞাৰ আন্দোলন হৈছে এয়াই হৈছে বিডিআৰৰ পৰিৱৰ্তন যোৱা 3.5 বছৰত মই বিডিআৰত কিমানবাৰ আহিছো তাৰো হিচাপ মোৰ লগত নাই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে 75 বছৰত একেলগ কৰিলে যিমানবাৰ বিডিআৰত আহিছে তাতকৈ বেছি যোৱা 3.5 বছৰত মোৰ বিডিআৰলৈ অহাৰ সৌভাগ্য হৈছিলে মই বিডিআৰত মাথৰ পূজাটো আহিছো বিডিআৰত মই দুৰ্গা পূজাটো আহিছো নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিছো বিডিআৰ একৰ কেন্দ্ৰতো আহিছো আৰু যিমানবাৰে মই ইয়াত আহিছো প্ৰতিবাৰে জনগোষ্ঠীৰ মাজত মৰম দেখিছো চেনেহ দেখিছো আৰু এখন নতুন বিডিআৰৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ সংকল্প মই দেখা পাইছো আৰু এই নতুন বিডিআৰৰ বাবে মই পুনৰ এবাৰ আজি এই অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থা উদ্ধৱ বৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ সকলো নেতৃত্বৰ লগতে বিডিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছো যে তেখেতসকলৰ নেতৃত্বতে আজি আমি এখন নতুন বিডিআৰ নিৰ্মাণ কৰিব পাৰিছো মই বিশ্বাস কৰোঁ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিডিআৰ এই তিনিওটা আজি একেটা দলৰ হোৱাৰ বাবে একেটা এমপিএৰ হোৱাৰ বাবে আজি আমি বাধাহীনভাৱে বিডিআৰৰ প্ৰগতি শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি যাব পাৰিছো মই পুনৰ এবাৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিডিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো শ্ৰদ্ধা নাই মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই কাৰণ 17 ফেব্ৰুৱাৰী আমি পুনৰ এবাৰ কোকৰাঝাৰলৈ আহিম অসম বিধানসভাৰ অধিৱেশন হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনত আমি 6 শিডিউল 6টা অনুসূচী
পাৰোঁ তাৰ বিষয়ে সেই দিনটোত আমি আলোচনা কৰিম। অৰ্থাৎ আজি অসম চৰকাৰৰ যিমানবিলাক এজেণ্ডা আছে সেই এজেণ্ডাৰ ভিতৰত 6 শিডিউলৰ ডেভেলপমেণ্ট এটা মেইন এজেণ্ডা, এটা প্ৰধান এজেণ্ডালৈ ৰূপান্তৰিত হৈছে। মই পুনৰ এবাৰ এই সুন্দৰ দিনটোত বড়োলেণ্ডবাসীলৈ মই মোৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে বিটিআৰক এখন প্ৰগতি আৰু বিকাশৰ স্বৰ্গলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰতিটো থম আৰু প্ৰতিটো তল বিটিআৰবাসীৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় বড়োলেণ্ড। Boleh kita go bari apa pengalaman korang kita mesti. Nilo pengalaman bahkan dari orang bapak, amar seperti dalam kita bisa pengalaman boleh. Tapi kalau kita so if you're right, something